Prangsi Voice of Karbi Hills kelang ratum do anfang kardom pajilo kardom nili birda tham na nili rukusen tung jang to tang te pine birda le arju kontulona kason se BJP party song yatum active members sanmilan mate BJP Karbi Anglong district committee is under 101 D2 SPL list yitu patiopi ponsi ni di kukla palong mai padupon. তৃতীয়তে ধনচুৰি এমএসি তথা ইএম তিলোত্তমা বাইদেউ চিনাকি কৰিব অনুৰোধ কৰিছোঁ। আমাৰ সিংহাসনটো নাই যেতিয়ালৈকে আমাৰ লুমদং কাৰ্বিংলং ২৬টা সমষ্টিৰ মাজতে আটাইতকৈ সংখ্যা সৰহ যদি তেওঁ নাৰে তাৰপিছতে মই চিনাকি কৰিছিলোঁ আমাৰ জিলাৰ সাধাৰণ সম্পাদক বিনয় তেৰম একক চিনাকি কৰিব অনুৰোধ কৰিছোঁ। তাৰপিছতে আহিছে আমাৰ এমএচি তথা ভাইচ প্ৰেচিডেণ্ট কৃষ্ণ ভট্টাচাৰ্য। তাৰপিছতে এমএচি মহুই ৰংকি, এমএচি ফেমিকা ৰেঙা, ক্ষমা কৰিব আমাৰ আটাই মৰমৰ দাদা লংচিং কেবন জিলাৰ উপসভাপতি তথা বোৰ্ড চেয়াৰমেন পদাধিকাৰী ক্ষমা কৰিব আগতে সৰু পেলাইছোঁ বুকলিয়া মিউনিচিপেল বৰ্ডৰ চেয়াৰমেন ক্ষমা কৰিব কোন কোন আছে ইয়াৰ পৰা দেখি পোৱা নাই গতিকে স্বর্গীয় অটল বিহারী বাজপেয়ীজি কিন্তু আপোনালোকে দেখিছে আমি প্ৰত্যেকটো মেল মিটিং যি প্ৰগ্ৰাম হলেও প্ৰথমতে আমি ভাৰত মাতা ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায় পণ্ডিত দীনদয়ালজী আমি সদায় আমি ফুলৰে বা ধূপধাৰেৰে আমি সেৱা কৰোঁ আশীৰ্বাদ লওঁ হয় নে নহয়। সেই মহান ব্যক্তিসকলক আমি কিয় ল'ব লাগে কিয় কৰি আহিছোঁ সেইটো লৈ পেলাই দ্য ইলেক্টৰেল এণ্ড অৰ্গেনাইজেশ্যনেল গ্ৰোথ অফ ভাৰতীয় জনতা পাৰ্টি জনিতি মুং ডাঙৰীয়া মঞ্চত উপস্থিত থকা আমাৰ মাজত জ্যেষ্ঠ ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা তথা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ সন্মানীয় এমএচি কৃষ্ণ ভট্টাচাৰ্য ডাঙৰীয়া, মঞ্চত উপস্থিত থকা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ সন্মানীয় এমএচি ডক্টৰ মংগৈ ৰংকি ডাঙৰীয়া, মঞ্চত উপস্থিত থকা জ্যেষ্ঠ দলৰ কাৰ্যকৰ্তা তথা প্ৰাক্তন এমএচি লাংফেৰ পৰিষদীয় সমষ্টি ৰামসিং টিমুং ডাঙৰীয়া, মঞ্চত উপস্থিত থকা প্ৰাক্তন কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ইএম কুঞ্জিলা ৰহাবী বাইদেউ ডাঙৰীয়ানী, প্ৰাক্তন এমএচি সীমা ৰহাবী বাইদেউ ডাঙৰীয়ানী আৰু সভা উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ জিলা উপসভাপতি তথা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ PWD বৰ্ডৰ চেয়াৰমেন লংচিং টপি ডাঙৰীয়া, বৰ্ড চেয়াৰমেন তৌথাং টংথাং ডাঙৰীয়া, ক্ষমা খুজিছোঁ পাহৰি গৈছে আমাৰ মাজত আন এজন ইয়াং এনাৰ্জেটিক এমএচি আমাৰ মাজত উপস্থিত আছে ফেংগিকা ৰেংমা ডাঙৰীয়া আৰু মঞ্চত উপস্থিত থকা আমাৰ যি চাৰিটা এমএচি সমষ্টি অন্তৰ্গত সন্মানীয়
মণ্ডল সভাপতিসকল, সন্মানীয় বিডিসি চেয়াৰমেন চেয়াৰপাৰ্চনসকল আৰু আজি যি উদ্দেশ্যলৈ আজি এই সভাত উপস্থিত আমাৰ যি ডিফু বিধানসভা সমষ্টিৰ অন্তৰ্গত দলৰ নেতা তথা সক্ৰিয় সদস্যতা মোৰ সন্মানীয় দলৰ বিষয়ববীয়াসকল আৰু জিলা কমিটি বিভিন্ন পদৰ দায়িত্ব থকা সেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি বিষয়ববীয়াসকল, মৰ্চা বিষয়ববীয়াসকল, বুথ কমিটিৰ সন্মানীয় সভাপতি সভানেত্ৰী, সাধাৰণ সম্পাদক সম্পাদিকা আৰু দলৰ সতীৰ্থ কাৰ্যকৰ্তাবৃন্দ, ইতিমধ্যে আমি সকলো কথা গম পাইছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ লক্ষ্য উদ্দেশ্য কেনেধৰণে উদ্দেশ্যলৈ ভাৰতীয় জনতা পাৰ্টি প্ৰতিষ্ঠা কৰিছে সেইখিনি গোটেই কথা আমাৰ বিনয় ডাঙৰীয়াই অৱগত